Hi friends, more another video lo আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছো গধুলি সময় অকমান ৰেডি হৈ আছো মানা ৰেডি হৈ পিছপিনে দৌৰি ফুৰিছে আৰু মই ৰেডি হৈ লৈছো আসলতে মানাৰ স্কুল খুলিব কালিৰ পৰা বহুতৰে তো 1 আগষ্টৰ পৰা খুলিছে কিন্তু মানাহতৰ এসপ্তাহ মান আকৌ বন্ধ আছিল কালিৰ পৰা খুলিব তো এতিয়া মই তাইৰ কাৰণে মানে টিফিন লাগিব ন কাইলে তো টিফিনৰ কাৰণে ফ্ৰুটছ আনিব যাও অকমান আৰু লগতে ভাবিলো ভিডিওটোক আৰম্ভ কৰি দিও বহুত দিন হল ভিডিও বনোৱা নাই আসলতে কি বুলি কও আসলতে জানে মই ভিডিও বনাবলৈ একো মানে কন্টেন্ট বিচাৰি নাপাও সেই কাৰণে আসলতে বনোৱা নহয় যেটো স্কুল খুলিলে আৰু সেই কাৰণে বলো ভিডিওটো বনাও আৰু মানাৰ হোমৱৰ্ক সকলোখিনি কমপ্লিট হৈছে কিন্তু কিবা এটা প্ৰেক্টিকেল কৰিবলগীয়া আছে সেইখিনি কাৰণে মই যিখিনি বস্তু লাগে আনিছিলো কিন্তু মানায়ে অকমান গাৰবাৰ কৰিলে আৰু তাৰ কাৰণে আকৌ এটা বস্তু আনিব লগা আছে তাকে আনো আৰু লগতে অকমান বজাৰ কৰো আৰু বতৰটো একেবাৰে হেমেকা আসলতে বৰষুণ কিনকিনিয়া বৰষুণ দি আছে দিনটো মাংস খাবলৈ মন গৈছে আসলতে মাংস অকমানো আনো আৰু লগতে বজাৰ এটা দুটা আছে কিন্তু মই এটা দুটা বজাৰ আছে সকলোখিনি কৰি লৈ আহো ভাবিলো ভিডিওটো আৰম্ভ কৰো আৰু আপোনালোককো দেখাও আসলতে বিশেষ একো মানে মেকআপ কৰিবলৈ মন নাই আসলতে অকল মুখত অকমান কিবা লগালো আৰু লগতে ইয়া হিন্দুৰখনি ললে হিন্দুৰখনি ললে আসলতে লুকটো কমপ্লিট হোৱা যেন লাগে আৰু খালি দেখিছেনে সেটিং কৰিব লগা হৈছে যাব পৰা নাই তাই স্কুল খুলিলে একেলগে আৰু হেতু সাইডে যোৱা হয় পাৰ্লাৰৰ সাইডে তো তেতিয়া আৰু কৰা হ'ব এতিয়া মই অকমান লিপষ্টিক লগাইছো লিপষ্টিকটো ইয়াত নাইছো অকমান মই লিপষ্টিক লগাম বুলি ভাবিছো কিন্তু লিপষ্টিক লগাইছো এটোকে লগাম এটো লিপষ্টিক মই অৰ্ডাৰ দিছিলো ফ্লিপকাৰ্টত ইমান বেছি ভাল লাগে ন লিপষ্টিকটো এটোৱে লগাইছো অকমান কমপ্লিট চুলিখিনি বান্ধি দিছো আৰু চুলি মেলি থাকিব একেবাৰে বেয়া পাওঁ আসলতে কিন্তু মেলি থাকিলে কিছুমান ড্ৰেছৰ লগত চুলি মেলিলে ভাল লাগে কিন্তু একদম মেলিবলৈ মন নাই এতিয়া চুলিখিনি মই এনেকৈ ওপৰতে বান্ধিছো সেইটো এনেকৈ বান্ধি দিছো এতিয়া এয়া কমপ্লিট এতিয়া আৰু বেগটো ল'ম আৰু যাম আপোনালোককো দেখাই গৈ থাকিম আৰু মই লগতে ড্ৰেছটো দেখাইছো দেই এটা বেলেগ ড্ৰেছ পিন্ধিছো আপোনালোকক দেখাম ৰ'ব লাগিছে জনাব এইটো এইজনী দেখিছেনে এইটো ড্ৰেছ পিন্ধিছো লং স্কাৰ্ট আজি পুৰা ব্লেক ব্লেক হৈ ওলাইছো একদম আইনাখনত দেখিছেনে নাই ক'ব পৰা নাই এয়া বজাৰত গৈ আপোনালোকক লগ পাই আছো দেই ৰেডি হৈ ওলালো বৰষুণৰ বতৰ কাৰণে এয়া আলনাত কাপোৰবিলাক মানে শুকুৱাই নাই বাহিৰত দিব নোৱাৰি তাৰ কাৰণে মই আলনাতে দি ৰাখিছো মানাৰ কাপোৰবিলাক এনেও ডাঠ যে নুশুকাই এতিয়া গৈ লওঁ আপোনালোকক লগ পাম কি হয় আছে hot laga nahi tasty nahoy tasty aur khora tasty nahoy বজাৰখিনি কৰি আহিলো আহিয়ে মানাৰ পেহাগতৰ ৰুমত সোমাইছো এয়া মানাই সোমায়ে পেহাগতৰ কেটামান খেলা বস্তুৰে খুব খেলে সদায় তাই ইয়াত সোমালে মানে এইকেটা খেলা বস্তুৰে খেলে মই ভাবিলো আজি অকমান ভিডিও কৰি থও যাতে তাই ডাঙৰ হলে চাব পাৰিব এই সৰু সৰু বস্তুকেটা তাই মানে নিজে খেলিব চকাছৰ পৰা উলিয়াই আৰু এইকেটা বস্তু ধুনিয়াকে থৈও আহে এয়া দেখিছেনে এতিয়া খেলি আছে আমি টিভি চাই আছিলো তাই এইবিলাক কৰি আছে মই অকমান ভিডিওকে বনাই থৈছো আৰু দাদাহতক তাই ব্যায়াম কৰা দেখে যে গধুলি টাইমত চাবচোন তাই কেনেকুৱাকে ব্যায়াম কৰিছে মই অকমান আপোনালোকক দেখাম ৰেডি 1 2 3 4
পালোঁ ঘৰ আহি পাই মানাক অকণমান টিভিটো চাবলৈ দিছোঁ আৰু মই এয়া বজাৰখিনি আনিছোঁ এয়া আপেল আনিছোঁ ফল মূল আৰু অকণমান মাংস আনিলোঁ এয়া মাংস অকণমান আনিছোঁ আৰু বিশেষ বজাৰ একো নাই অকণমান এইখিনি বজাৰ আছিলে সৰু সুৰা এইখিনি ল'লোঁ লৈয়ে এয়া প্ৰথমে পাকঘৰত সোমাইছোঁ ড্ৰেছ সলোৱাই নাই আচলতে দুপৰীয়াত দালি অকণমান আছিল প্ৰথমে দালিখিনি মানে গৰম কৰি লৈছোঁ আৰু মাংসখিনি অকল ফ্ৰাই বনালে হ'ব আমাৰ দৌকে এইখিনি দালি দিয়ে এনেও জুৰিবয়ে তো দালিখিনি আগতে গৰম কৰি লওঁ গৰম কৰি লৈ মাংসখিনি বনাবলৈ লওঁ আৰু লগতে তাইৰ প্ৰেক্টিকেলখিনি কৰিব লাগিব ইয়ামলাই নাই দেখিছে নহয় ড্ৰেছ খোলাই নাই আচলতে ড্ৰেছ খুলিলে এইফালে টাইমটো মানে দেৰি হৈ যাব বাইদেউহঁতৰ তাত বহতে টাইমটো কেনেকৈ পাৰ হয় গমেই নাপালোঁ আহি পাওঁতে অকণমান দেৰি হ'ল আৰু 9টামান বাজিলে এতিয়া আগতে দালিখিনি গৰম কৰি লওঁ তাৰপিছত মাংসৰ যোগাৰখিনি কৰি লৈ ধুনীয়াকৈ বহাই লৈ ইফালে মানাক মানে কামখিনিও কৰি থাকিম ইফালে ভাতো বনাই থাকিম হৈ যাব আৰু বেছি টাইম নালাগে এনেও চিকেনহে আনিছোঁ বিশেষ একো নাই আৰু চিকেন মই তেনেকৈ খাবলৈ বেয়াই পাওঁ মই নাখাওঁ মানাৰ কাৰণে বনাম যিহেতু একদম চিম্পুলকৈ বনাম দেখাম বাৰু বনাওঁতে এতিয়া এয়া আগতে অকণমান পাকঘৰত বাচন আছে সেইখিনি ধুই লোৱাৰ পিছত আপোনালোকক মই মাংস বনাম তেতিয়া লগ পাই আছোঁ এয়া মই মাংসখিনি বনাবৰ বাবে কেৰাহীত অকণমান মিঠাতেল দি পিঁয়াজ অকণমান সৰহকৈ দিছোঁ আৰু আজি এটা মই শুকান জলকীয়া ব্যৱহাৰ কৰোঁ এনে মই মাংসত জ্বলা নিদিওঁ যিহেতু মানাই খায় কিন্তু আজি ভাবিছোঁ অকণমান দিওঁ তাইক অকণমান অভ্যাস কৰিব লাগে মাজে মাজে তাৰপিছত এয়া মাংসখিনি বহুৱাই দিছোঁ মাংসখিনি এতিয়া মই তেল নিগৰি নোহোৱালৈকে পূৰা ভাজি থাকিম ধুনীয়াকৈ আৰু চিকেন এনেকৈ বনালে মোৰ বহুত বেছি খাই ভাল লাগে ভাজি যেতিয়া তেলটো ওলায় তেতিয়া খাই ভাল লাগে এতিয়া এয়া দেখিছেনে তেলটো ওলালে ইয়াতে মই নিমখ হালধি ব্যৱহাৰ কৰিলোঁ বাৰু গোটেইখিনি আপোনালোকক দেখুৱাই থকা নাই তাৰপিছতে এয়া মই ইয়াতে জলকীয়া দিয়া নাই বাবে মই জিৰা গুড়ি অকণমান আৰু ধনিয়া গুড়ি অকণমান গৰম মছলা তেনেকৈ অকণমান ব্যৱহাৰ কৰি ধুনীয়াকৈ মাংসখিনি ৰেডি কৰিলোঁ গৰমত ঘামি জামি একদম অৱস্থা নাই দৌৰাদৌৰিকৈ কাপোৰটো আগতে চেঞ্জ কৰি আহিলোঁ আৰু লগতে মাংসতে পানী দি দিলোঁ মাংসটো অকণমান গ্ৰেভি কৰিয়ে ৰাখিম তো অকণমান পানী দিছোঁ বেছি দিয়া নাই আৰু লগতে মাংসৰ কাৰণে অকণমান এয়া ভাজা মাংস ৰাখিছোঁ এয়া নাখাওঁ কৰি আছে তথাপিতো খুৱাই চাম খাই নে নাখায় ক'ব নোৱাৰোঁ তাৰপিছত মানাৰ প্ৰেক্টিকেলখিনি কৰিম যিহেতু এইখিনি বনোৱা হ'ল ঠাণ্ডা হোৱালৈকে মোৰ কামখিনি হৈ যাব তাৰপিছত ভাত খাম এয়া মাংসৰ কালাৰটো দেখিছেনে বহুত দিনৰ মূৰত মাংস বনাইছোঁ জানেনে আজি মানাৰ কাৰণে বনাইছোঁ একেবাৰে চিম্পুলকৈ বনাইছোঁ দেখিছে মই জ্বলা ব্যৱহাৰ কৰা নাই এনেকৈ আপোনালোকে আপোনালোকৰ শিশুটোক বনাই খুৱাব পাৰে দেই নিজৰ ঘৰতে যেতিয়া বনোৱা যায় মই আৰু তাই যিহেতু অকণমান ডাঙৰ হৈছে মই ভাবিছোঁ অকণমান মছলা মানে বিশেষ মছলা নহয় ধনিয়া গুড়ি জিৰা গুড়ি এইখিনিতো দেখিছে সেইখিনি দিছোঁ যাতে তাই অকণমান জ্বলাটো অনুভৱ কৰিব পাৰে আৰু আদা নহৰু জ্বলাটোতো অকণমান থাকেই সেয়া আৰু এতিয়া এইখিনি হ'লে মই কামত লাগিম তাইৰ এইজনী আহি পালে এয়া মানে তাইৰ কামটো কৰি দিব লাগে তাৰে কাৰণে মুখখন উফন্দাই আছে এইখিনি নমায়ে মই তাইৰ কামটো কৰোঁ এয়া মই মানাৰ প্ৰেক্টিকেল কৰিবলৈ ৰেডি কৰিছোঁ ইয়াত 3টা কালাৰৰ কাগজ লাগিব মোক সকলোখিনি ৰেডি কৰি লৈছোঁ যাতে মই বিচাৰি ফুৰিব নালাগে এয়া সকলোখিনি ৰেডি কৰি লৈ এয়া ধুনীয়াকৈ কৰিবলৈ লৈছোঁ কামটো দেখাত যদিও সহজ যেন লাগিছিলে কৰোঁতে কিন্তু মোৰ বহুত সময় লাগিলে যিহেতু জোখ মাখ কৰি কৰিব লগা হৈছে আৰু মানে পূৰা একদম মোৰ লগত এয়া বদমাচিটো কৰিয়ে থাকে ইটো লাৰিছে সেইটো লাৰিছে এয়া দেখিছেনে কি যে কৰি আছে তাৰপিছত মই ধুনীয়াকৈ সকলোখিনি জোখ মাখ কৰি এয়া কৰি আছোঁ এয়া এটা কিবা কিবি কৰি আছোঁ আৰু কি কৰি আছোঁ আপোনালোকে ভিডিঅ'টোৰ শেষতটো দেখিবই মানে দেখা তেনেকুৱা লাগিছিলে কামটো মোৰ বহুত বেছি সহজ হ'ব যেন লাগিছিলে আৰু যিহেতু সিহঁতক মানে স্কুলৰ পৰা গ্ৰুপত মানে ভিডিঅ'টো দি দিছিলে তেনেকৈ কৰিব লাগিব মই টিভিতে লগাই লৈছোঁ মোবাইলটো যিহেতু ভিডিঅ' কৰি আছোঁ টিভিত লগাই লৈছোঁ আৰু টিভিৰ পৰা চাই তেনেকৈ কৰি আছোঁ আৰু তাই মোক এনে ধুনীয়াকৈ চাই আছে আৰু মাজে মাজে কৈ আছে মানে তুমি মোক কৰিবলৈ দিয়া নাই আচলতে তাই কৰিব নোৱাৰে এনে দুখন এখন কাগজে কাটিব পাৰিব যিটো কাম দিছে তাই ইমান ধুনীয়াকৈ পাৰফেক্টলি মানে কৰিব নোৱাৰিব ময়ে জোখ মাখ কৰি আছোঁ আৰু মাজে মাজে ইয়াতে কাৰ্টুনো চাবলৈ বিচাৰিছে যিহেতু চাই আছে এয়া মোৰ ফুলটো বনোৱা হৈ গ'ল 3টা কালাৰত বনাব দিছিলে ফুলটো এনেকৈ বনালোঁ আৰু যি পাৰোঁ বহুত সময় লাগিলে দেই কাগজবিলাক কাটি বনোৱাতে বহুত সময় লাগিলে এতিয়া হৈছেনে চোৱা ধৰা এতিয়া হৈছে হৈছেনে ৰ'বা হৈছেনে বহুত দেৰি হ'ল এইফালে কাৰ্টুন লগাই থৈছোঁ টিভিত আৰু এতিয়া ভাত পানী খাওঁ এইখিনি চম্ভালি লওঁ এইখিনি ধুনীয়াকৈ চম্ভালি লওঁ আৰু যিহেতু তাইৰ কালি স্কুল আছে ইয়াত থৈ দিওঁ এতিয়া কাৰণ তাই এতিয়া কাগজৰ বস্তু লাৰি কিবা কৰি পেলাই এতিয়া এইটো থৈ দিওঁ কেনেকুৱা হৈছে জনাব ভাল লাগিছে নে নাই
ৰাতিৰ ভাত পানী খাই আজৰি হ'লোঁ আৰু এতিয়া শুবলৈ আহিছোঁ যিহেতু কালি স্কুল আছে মানাকো এতিয়া শুৱাই থওঁ আৰু ময়ো শুই যাওঁ আৰু লগতে ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ এতিয়ালৈ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ আকৌ এনেকুৱা ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিম যদিহে আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব আজিলৈ আহিছোঁ বাই বাই এভৰিৱান গুড নাইট